ৰবিবাৰে চিৰাং জিলাৰ ৰুণিখাটাত আক্ৰাচুৰ উদ্যোগত এখন শৈক্ষিক সজাগতা সভাৰ লগতে এই বছৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল কৰা ছাত্ৰ ছাত্ৰীগণক জনাইল সম্বৰ্ধনা। গোটাই ৰুণিখাটা শান্তিপুৰ আঞ্চলিক আক্ৰাচুৰ উদ্যোগত আৰু চিলাৰাই ক্লাবেৰ সহযোগত ৰুণিখাটাৰ চিলাৰাই ক্লাবত অনুষ্ঠিত কৰা দেখা যায় এই সম্বৰ্ধনা অনুষ্ঠান। আমাক জানিব দিয়া মতে এই সম্বৰ্ধনা অনুষ্ঠানখনত গৌতম কুমাৰ ৰায়ে সভাপতিত্ব কৰে আৰু এই সভাত উপস্থিত থাকে মুখ্য গোষ্ঠী হিচাপে ৰুণিখাটা শোভাৰাম গোয়াৰী মহাবিদ্যালয়ৰ অধ্যাপক দীপক কুমাৰ ৰায় আৰু ৰুণিখাটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক উৎপল কুমাৰ ৰায়। লগতে উপস্থিত থাকে চিৰাং জিলা আক্ৰাচুৰ মাৰিয়া দিলীপ চন্দ্ৰ ৰায়, বিভিন্ন আঞ্চলিকের গড়িয়া আৰু মাৰিয়া, লগতে বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ সংগঠনের গড়িয়া মাৰিয়া, লগতে ছাত্ৰজ্ঞানকো উপস্থিত থকা দেখা যায়। আজি আমি ৰুণিখাটা শান্তিপুৰ আঞ্চলিক আক্ৰাচুৰ উদ্যোগত আৰু চিলাৰাই ক্লাবৰ সহযোগত শৈক্ষিক সজাগতা সভাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। সম্বৰ্ধনা অনুষ্ঠানখন এইকাৰণে আয়োজন কৰা হয় প্ৰত্যেকবাৰে যে আমাৰ এই অঞ্চলৰ যিবিলাক কোচৰাজবংশী ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনাৰ্থে আজি এই সম্বৰ্ধনা অনুষ্ঠানখন আয়োজন কৰিছোঁ। আজি এই মিডিয়াৰ যোগেদি মই আমাৰ অঞ্চলৰ যিবিলাক আগন্তুক যিবিলাক মানে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব বা পৰীক্ষাত বহিব তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমাৰ যিবিলাক ষ্টুডেণ্ট এইবাৰ মানে ইয়াত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেখেতসকলকো এই মিডিয়াৰ যোগেদি ধন্যবাদ জনাইছোঁ যে আপোনালোকে যোৱাবাৰতকৈ এইবাৰৰ আমাৰ এই অঞ্চলৰ বিশেষকৈ আমাৰ এই অঞ্চলৰ পাছৰ পাৰ্চেণ্টেজটো অলপমান বেছি হৈছে, সেইকাৰণে আমি খুবেই আনন্দিত। আৰু আমি ইয়াত এটা বস্তু মেনশ্যন কৰা নাই যে কোনে কিমান পাৰ্চেণ্ট পাইছে, সেইটো আমি মেনশ্যন কৰা নাই, সেইটো আমি ধৰা নাই। আমি যিবিলাক ষ্টুডেণ্ট পাছ কৰিছে তেওঁ সকলোকে আমি সম্বৰ্ধনা মানে জনাইছোঁ। আৰু ইয়াত এটা দুখৰ কথা যে আজি এইখন সভাত আমি যিসকল মুখ্য অতিথি হিচাপত নিমন্ত্ৰণ জনাইছিলোঁ তেখেতসকল কিবা কাৰণত বিশেষ কাৰণত আমাৰ এইখন সভাত উপস্থিত হ'ব নোৱাৰি, তাৰ বাবে আমি ৰাইজৰ ওচৰত ক্ষমা খুজিছোঁ। আৰু অহা বছৰো যাতে আমি এনেকুৱা প্ৰগ্ৰাম আৰু চলাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি আমাৰ ৰাইজৰ যিখিনি আমাৰ কনষ্টিটিউৱেন্সি ৰাইজ আছে বা আমাৰ এই এইবাৰ সম্পূৰ্ণৰূপে চলাই লোৱাত যিসকল ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক এনেকুৱা প্ৰগ্ৰাম যদি আমি হাতত লওঁ তেতিয়াহ'লে সকলো ৰাইজে যাতে আমাক সহায় সহযোগিতা কৰে তাৰে কামনা কৰি এইখিনিতে মানে